নমস্কাৰ, মই পম্পীয়া মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে, আমাৰো ভালেই। এই ভিডিঅ'টো আমাৰ গাঁৱত অখণ্ড ভাগৱত পাঠ হওঁতে কৰা ভিডিঅ'। আগতে মই ভাবিলোঁ আপোনালোকৰ লগতো এই ভিডিঅ'টো মই শ্বেয়াৰ কৰোঁ বুলি। এইটো চ'ত মাহতে কৰা ভিডিঅ', যিহেতু আগতে মোৰ চেনেলটো খোলা বেছি দিন হোৱা নাই, ইউটিউব চেনেলটো, সেইবাবে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰা নাছিলোঁ। আজি ভাবিলোঁ মই ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। যদি ভাল লাগে ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত জনাবলৈ নাপাহৰিব আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে। যিহেতু ভাগৱত পাঠ 7 দিনীয়া আছিলে, এইটো শেষৰ দিনা ভিডিঅ' হয়, মানে ভাঙিব দিনা কৰা ভিডিঅ'। এয়া দেখিছেনে আপোনালোকে ৰাইজৰ মাজে মাজে এনেদৰে ভকত নাম লৈ আৰু আহি আছে। এনেদৰে ৰাইজৰ মাজে মাজে নাম লৈ ভকত আহি আছে। আৰু এয়া 5জন আচাৰ্যই 5 পাঠ ভাগৱত মূৰত লৈ এনেদৰে ৰাইজৰ মাজে মাজে আহি আছে। আৰু এজনে আগত দেখিছে যে শৰাই লৈ আহি আছে। যদি কাৰোবাৰ পইচা দিবলৈ মন যায়, সেই শৰাইখনতে দিব পাৰে তেনেদৰে। আৰু শেষৰ দিনা আজি এনেদৰে ভাগৱত ৰাইজৰ মাজত খোৱাই ৰাস্তালৈ ভ্ৰমণ কৰিবলৈ ওলাই যাব, গাঁৱৰ মাজলৈ। মই শেষৰ দিনা ভ্ৰমণ কৰা আমাৰ শিৱসাগৰত দেখা নাই, প্ৰথম দিনাই কৰে। যদিও কোনো জেগাত বা ঠাইত কৰে মই দেখা নাই, কিন্তু আজিলৈকে ইয়াত শেষৰ দিনাও কৰে। আৰু এজনে ছটিয়াই আহিছে চাউল, আৰু এজনে দি আহিছে ৰং ফাকুৱা। এইটো নিয়মো মই আমাৰ শিৱসাগৰত দেখা নাই। চাউল যে ছটিয়াই আহিছে, সেয়া বোলে ঘৰলৈ লৈ যায়, আৰু ফাকুৱা অকণমানো লৈ যায় ঘৰলৈ। যদি গা মন বেয়া লাগে, তেতিয়া ফাকুৱাৰ ফুট বা ইয়াৰ পৰা নিয়া এটা দুটা চাউল খাব লাগে, তেতিয়া গা মন ভাল লাগে বুলি কয়। আৰু এনেদৰে নাম গাই সকলো মানুহ আৰু ভাগৱত ভ্ৰমণ কৰিবলৈ ওলাই যাব। ভিডিঅ'টো ইমানেই আছিলে।